হেল্ল' এভৰিৱান, কিচেন অফ অংকিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ৰেচিপিটো বনাব লৈছোঁ। মই বেচন লৈছোঁ 4 চামুচ আৰু ৰং গুড়া আৰু নিমখ দিছোঁ। আদা নহৰু জিৰা পেষ্ট অকণমান কালজিৰা দি এইখিনি পানী দি মিক্স কৰি ভালকৈ সানি ল'ম। আৰু আপোনালোকে যদি মোৰ চেনেলটো আজিলৈকে প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ৰেচিপিসমূহ পাই থাকিব। আৰু কোনে ক'ৰ পৰা চাইছে এটা কমেণ্ট কৰি জনাব। আৰু এয়া কচুপাতৰ মই হীৰাখিনি কাটি লৈছোঁ আৰু এয়া বেলনা বাৰীডালে ভালকৈ হেঁচি হীৰাখিনি ভাঙি লৈছোঁ। আৰু ইয়াতে মই এতিয়া বেচনৰ যিটো পেষ্ট বনাই থৈছিলোঁ সেইখিনি কচুপাত খিলাত লগাকৈ মই ভালকৈ গোটেইখিনি মিক্স কৰি সানি লৈছোঁ। আৰু ইয়াৰ ওপৰতে মই আৰু এখিলা কচুপাত এতিয়া এনেকৈ দি দিম। আৰু মই ইয়াতে 3 খিলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে 2 খিলা 3 খিলা 4 খিলা নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰি বনাব পাৰে। আৰু গোটেইখিনি গাতে ধুনীয়াকৈ মই এখিলাৰ ওপৰত সিখিলাকৈ দি বেচনখিনি ভালকৈ লগাই লৈছোঁ। আৰু এই ৰেচিপিটো খাবলৈ কিন্তু বহুত টেষ্ট হয়। একেবাৰে ওপৰত এইখিলা দি মই ইয়াৰ গাটো ভালকৈ বেচনখিনি লগাই ল'ম যাতে অকণো জেগা ৰৈ নাযায়। আৰু এনেকৈ মই শ্বেপ দি লৈছোঁ এইফালৰ পৰা ঘূৰাই। আৰু এনেকৈ এতিয়া ৰাউণ্ড কৰি মই এনেকৈ শ্বেপ দিছোঁ। আৰু এইখিনি মই এতিয়া চচত এটা গৰম পানী দিছোঁ আৰু এইফালে চাউল ধোৱা খৰাহী এটা দিলোঁ। তাৰ ওপৰত এইখিনি বহাই দি এখন ঢাকোন মাৰি দিম। আৰু এইখিনি মই 10 মিনিট সময় ভাপত সিজিবলৈ দিম। আৰু এই দেখিছেনে, সিজাৰ পিছতে মই ঠাণ্ডা কৰি ল'লোঁ। ঠাণ্ডা হোৱাৰ পিছত মই ইয়াক চুৰি এখন দি ধুনীয়াকৈ নিজৰ জোখমতে কাটি লৈছোঁ। আৰু জোখটো বেছি সৰু বা বেছি ডাঙৰো কৰিব নালাগে, যাতে দুইফালে ভালকৈ সিজে তেনেকুৱাকৈ মানে ফ্ৰাই। আৰু এতিয়া মই পেনখন পাতি লৈছোঁ আৰু এইখন গৰম হোৱাৰ পিছতে মই ইয়াতে মিঠাতেল দি এটা এটাকৈ ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিম। আৰু ফ্ৰাই কৰিলে সদায় এইখিনি অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰিব লাগে। আৰু তেতিয়া মানে অকণমান কুৰকুৰীয়া হয়, খাবলৈ ভাল হয়। আৰু মই এতিয়া দুইটা ফালে এনেকৈ লুটিয়াই মই ফ্ৰাই কৰি ল'লোঁ। আৰু আজিৰ ৰেচিপিটো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কোনে ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে।